নমস্কাৰ মই শ্ৰী উৰ্বশিদা 10 নম্বৰ মাজিৰগাঁও কৃষ্ণৰাম পুৰণি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী আজি মই আমাৰ 14 শ্ৰেণীৰ আমি আৰু আমাৰ পৰিবেশৰ পাঠ্যপুথিখনৰ পাঠ নম্বৰ 8 আমাৰ উৎসৱ পাঠটোৰ শিকনৰ সুবিধাৰ্থে কেইটিমান TLM প্ৰস্তুত কৰিছো আহকচোন TLM কেইটা এবাৰ চাও মই এই TLM টো দেখুৱাবলৈ ওলাইছো আমাৰ ভাৰতবৰ্ষত উৎসৱ কৃষিভিত্তিক বিভিন্ন ধৰণৰ উৎসৱ আমাৰ উদযাপন কৰা হয় তাৰে ভিতৰত মই ইয়াতে পাঠ্যপুথিটো আছে এই তিনিটা উৎসৱৰ বিষয়ে মই 3D হিচাপে ইয়াতে প্ৰস্তুত কৰি উলিয়াইছো TLM টো প্ৰথমে দেখুৱাইছো এখন হৈছে অসমে আমি অসমত বিভিন্ন ধৰণৰ কৃষিভিত্তিক উৎসৱ পালন কৰা হয় তাতকৈ আমাৰ জাতীয় উৎসৱ হৈছে বিহু আৰু ইয়াত মই তিনিটা বিহু দেখুৱাইছো এইটো হৈছে বহাগ বিহু ইয়াতে গৰু বিহুটো দেখুৱা হৈছে এইফালে মাঘ বিহু এইটো মই মেজি বনাইছো আৰু এইখন হৈছে কাতি বিহুৰ ছবি আৰু পিছফালৰ বেকগ্ৰাউণ্ডটো মই এনেকৈ বনাই দিছো TLM টো ইয়াৰ পিছত হৈছে এইখন কেৰেলাৰ এটা 3D বনাইছো ইয়াতে উৎসৱৰ কেৰেলাৰ আমাৰ প্ৰধান উৎসৱ হৈছে ওনাম আৰু ইয়াতে কেৰেলাৰ এখন ছবি দিছো লগতে এয়া কাইকট্টিকালি নৃত্য আৰু এয়া হৈছে ফেকুমকালি নাও খেলৰ দৃশ্য এনেকৈ কেৰেলাৰ উৎসৱটো মই ইয়াতে দাঙি ধৰিছো আৰু এয়া হৈছে তামিলনাডুৰ পংগলৰ ছবি পংগল কেনেকৈ উৎসৱখিনি পালন কৰা হয় ইয়াতে মই 3D হিচাপে ইয়াতে বনাইছো এইখন এয়া মই এখন এলবাম প্ৰস্তুত কৰিছো অসমৰ বিভিন্ন জনজাতিসকলে পালন কৰা উৎসৱসমূহক লৈ ছাত্ৰ-ছাত্ৰীসকলৰ মনোগ্ৰাহী হোৱাকৈ কিছুমান ছবিও ইয়াত অংকন কৰিছো ইয়াৰ লগতে জনজাতিটোৰ বিষয়ে আৰু তেওঁলোকৰ পালিত উৎসৱটোৰ বিষয়ে কিছু ব্যাখ্যাও দাঙি ধৰিছো এবাৰ মই এই TLM টো দেখুৱাবলৈ ওলাইছো ইয়াত আছে ভাৰতবৰ্ষৰ বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱসমূহ ইয়াতে কিছুমান কাৰ্ড থৈছো ইয়াতে মই পকেট বনাইছো পকেটত ইয়াতে কাৰ্ড আছে কিছুমান ইয়াতে আমাৰ উৎসৱসমূহৰ ফটোবিলাক আছে এনেকৈ মাৰি দিছো পকেটৰ পৰা কাৰ্ডসমূহ উলিয়াই আমি ছাত্ৰ-ছাত্ৰীসকলক ছবিসমূহ চিনাক্ত কৰিবলৈ দিম আৰু নিৰ্দিষ্ট গ্লাছটোত ভৰাবলৈ কম গ্লাছটোত ভৰোৱাৰ পাছত ছাত্ৰ বা ছাত্ৰীগৰাকীক আমি ওপৰত উল্লেখিত সেই উৎসৱটোৰ বিষয়ে চমুকৈ যিখিনি ব্যাখ্যা আছে সেইখিনি পঢ়িবলৈ কম